ডিচেম্বৰৰ সন্ধিয়া হেন্দৰে একাপ হাতত গৰম কফি লৈ জুইৰ ওচৰত বহাৰ মজাই বেলেগ। আজি আচলতে অকল জুই পাবলৈ ইয়াত বহা নাই মই, ইয়াত এটা ৰঙালাও আছে, একেবাৰে ইণ্টাৰেষ্টিং হ'ব, একেবাৰে সহজ ৰেচিপি, কোনো ধৰণৰ ইয়াত অইল ব্যৱহাৰ নকৰাকৈ এটা বনাবলৈ গৈ আছোঁ। চ' ৰেচিপিটোনো কি, কেনেকৈ বনাবলৈ গৈ আছোঁ তাক জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। অ'কে দেন, লেটছ ষ্টাৰ্ট দি ভিডিঅ'। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। চ' আজি মই বনাবলৈ গৈ আছোঁ পাম্পকিন পনীৰ। ইয়াত কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰাকৈ পাম্পকিন পনীৰ বনাবলৈ গৈ আছোঁ। চ' তাৰ বাবে মোক এটা ৰঙালাও লাগিব। তাৰপিছত মই ৰঙালাওটো এনেদৰে ওপৰৰ ভাগ এনেদৰে কাটি ওলাই ল'ম। এনেদৰে ওলাই লৈছোঁ এইখিনি। তাৰপিছত ভিতৰৰ ভাগ এইখিনি, ভিতৰখিনি ওলাই ল'ব লাগিব, খালী কৰি ল'ব লাগিব, তেতিয়াহে তাত ভিতৰত পনীৰখিনি সোমাই যাব। চ' এইখিনি এনেদৰে ওলাই ল'ম এতিয়া। হৈ গ'ল। এতিয়া এইটো ভিতৰটো খালী কৰি ল'লোঁ, এনেদৰে ৰঙালাওৰ ভিতৰৰ ভাগটো খালী কৰি ল'লোঁ, যাতে ইয়াত ভিতৰত পনীৰখিনি সোমাব পৰা যায়। সৰু সৰুকৈ কাটি থোৱা পনীৰ লৈছোঁ 250 গ্ৰাম। তাৰপিছত ইয়াত 3টা পিঁয়াজ কাটি থোৱা আছে, এইখিনি ইয়াত মিক্স কৰি ল'ম। 2টা বিলাহী কাটি থোৱা আছে সৰু সৰুকৈ, সেইখিনি ইয়াত মিক্স কৰি ল'ম। আদা নহৰু এনেদৰে পেষ্ট বনাই লোৱা আছে, সেইখিনি 2 চামুচ ইয়াত মিক্স কৰি ল'ম। তিনিটা জলকীয়া কাটি লৈছোঁ। তাৰপিছত অকণমান হালধি, নিমখ দিম সোৱাদ অনুযায়ী। তাৰপিছত অকণমান ধনিয়াৰ গুড়ি, তাৰপিছত অকণমান নেমু ইয়াত চেপি ল'ম। তাৰপিছত এইখিনি ভালদৰে এনেদৰে মিক্স কৰি ল'ম। গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ ইয়াত, এনেদৰে ভালদৰে মিক্স হৈ গৈছে। চ' এতিয়া এইখিনি কিছু সময়ৰ কাৰণে থৈ দিম। এনেদৰে পনীৰখিনি প্ৰায় 40 মিনিটছ থৈ দিছিলোঁ এনেদৰে। এতিয়া এইখিনি হৈ গৈছে। চ' এইখিনি এতিয়া ভিতৰত ভৰাই লওঁ, ৰঙালাওৰ ভিতৰত। ৰঙালাও ৰেডি হৈ আছে, পনীৰ ৰেডি হৈ গ'ল। চ' এতিয়া এইখিনি ইয়াত ৰঙালাওত ভৰাব লাগিব। পনীৰখিনি ৰঙালাওত ভৰোৱাৰ আগতে আৰু এটা কাম কৰিম মই। ইয়াত ধনিয়া পাত, কেঁচা ধনিয়া পাত সৰু সৰুকৈ কাটি থোৱা আছিলে, চ' এইখিনি ইয়াত মিক্স কৰি ল'ম ভালদৰে। পনীৰখিনি ভিতৰত লাহে লাহে ভিতৰত সোমাই ল'ম। হৈ গ'ল, ভৰ্তি হৈ গ'ল এইখিনি। চ' এতিয়া ইয়াৰ ওপৰত অকণমান কলপাত দি দিম এনেদৰে। তাৰপিছত এইখিনিৰে আকৌ এইটো বন্ধ কৰি দিম এনেদৰে। হৈ গ'ল, একেবাৰে বন্ধ হৈ গ'ল। চ' এতিয়া এইটো জুইৰ ওপৰত ৰাখিব লাগিব। ধুনীয়াকৈ জুই উঠি আছে, মই ৰঙালাওটো ইয়াৰ জুইৰ ওপৰত এনেদৰে ৰাখি দিম।
হৈ গ'ল এতিয়া এনেদৰে তলত জুই দি গৰম কৰিব লাগিব ঘণ্টা সময় এনেদৰে গৰম কৰিব লাগিব তাৰপিছত এঘণ্টা পিছত ইয়াৰ টেষ্টটো খাবলৈ কেনেকুৱা হয় মই আপোনালোকক জনাই আছোঁ সো ভিডিওটো শেষলৈকে চাই থাকিব পাম্পকিন পনীৰ এনেদৰে ইয়াত গৰম হৈ আছে মই ওচৰতে বহি আৰু একাপ কফি লৈ লৈছোঁ ৰঙালাওটো জুইৰ ওপৰত ৰখা প্ৰায় 1.5 ঘণ্টা হৈ গ'ল প্ৰায় হৈ গৈছে এতিয়া নমাব পৰা হৈছে সো এতিয়া মই জুইৰ ওপৰৰ পৰা এইটো নমাই ল'ম গৰম আছে অলপ সাৱধানে ধৰিব লাগিব এনেদৰে ওলাই ল'লোঁ ইয়াতে সো ধুনীয়াকৈ হৈ গৈছে বাহিৰটো পুৰি গৈছে একেবাৰে সো এতিয়া প্লেট এখনত ওলাই ল'ম ভিতৰৰখিনি এনেদৰে ওপৰৰ ঢাকনিখন গুচাই লওঁ এনেদৰে কলপাতখন ওলাই ল'ম ভিতৰৰ পৰা ধুনীয়া গোন্ধ এটা আহিছে ভিতৰটো প্ৰায় হৈ গৈছে ধুনীয়াকৈ ভিতৰটো সো এতিয়া গোটেইখিনি ওলাই ল'ম প্লেট এখনত এনেদৰে ভিতৰৰ পৰা ওলাই লওঁ গোটেইখিনি প্লেটত বৰ ধুনীয়া গোন্ধ এটা আহিছে ইয়াত অকমানো তেল ইউজ কৰা নাই গোটেইখিনি ওলাই ল'লোঁ ইয়াত সো মোৰ পাম্পকিন পনীৰ ৰেডি হৈ গ'ল অইল ফ্ৰী পাম্পকিন পনীৰ ইয়াত অকমানো অইল ইউজ কৰা নাই অকণমান খাই চাওঁ কেনেকুৱা হৈছে টেষ্টটো খাবলৈ একেবাৰে সোৱাদ লগা হৈছে এইটোৱে ৰেচিপি আছিলে পাম্পকিন পনীৰৰ অইল ফ্ৰী পাম্পকিন পনীৰ আপোনালোকৰ ঘৰত বনাবলৈ ট্ৰাই কৰিব পাৰে বনাই চাব পাৰে একেবাৰে সোৱাদ লগা হৈছে খাবলৈ একেবাৰে সহজ ৰেচিপি ভিডিওটো চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ভিডিওবোৰ আগলৈকে আপোনালোকে ভিডিওৰ নটিফিকেশ্যন পাই থাকিব পাৰে Okay then, thanks for watching and see you in my next video.